মধ্যমপুৰ ৰাস পূজালৈ আহিছোঁ আজি। এয়া এক দৰ্শনী মানুহ বহুত লাইন লাগি আছোঁ এতিয়া বৰ্তমান মূৰ্তি চাবৰ বাবে। ধুনীয়া দৃশ্য দেখিবলৈ পাইছোঁ ইয়াতে, আৰু অগণন মানুহ আৰু ইয়াতে মূৰ্তিবিলাক প্ৰায়ভাগ কালীয় দমন আৰু এইফালে কংসবধ। তিনিগৰাকী বঁটা প্ৰাপ্তি মঞ্চত উপস্থিত কৰা হৈছে আৰু এই বঁটা প্ৰাপ্তি কেইগৰাকী
যদি অনুপস্থিত আছে তেওঁলোকৰ কোনোবা আত্মীয় থাকিলে তেওঁলোকৰ হৈ বঁটা দি ল'ব পাৰিব। গতিকে আত্মীয়